দুৱাৰ খুলিলে আমাৰ কনষ্ট্ৰাকশ্যন চলি থকা ঘৰটো পায়। গোটেই ঘৰবিলাক কমপ্লিট হৈ গ'ল, কেৱল ইয়াতে অকল নেট দিব লগা আছে। এইবিলাক আমাৰ টাব আছে, এইবিলাক চব ফিক্স কৰিব লাগিব। আমি সকলোৱে জানো কৰ্মই ধৰ্ম, গতিকে কৰ্ম কৰিব লাগিব। কৰ্ম কৰাৰ উপৰি যদি সেই কৰ্মৰ আমি ফল নাপাওঁ, তেতিয়াহ'লে কৰ্মই ধৰ্ম হৈ নাথাকে। কৰ্ম কৰা মানুহখিনিৰ যদি প্ৰাপ্য মূল্য নাপায়, সেই তেওঁলোকৰ শোষণ কৰা হৈ যায়। আজিৰ দিনতো মানুহে কৰ্ম কৰি আছে, শ্ৰম দি আছে, সেই মানুহবিলাকৰো এতিয়াও বিভিন্ন সময়ত বিভিন্ন ঠাইত তেওঁলোকক শোষণ কৰা হৈ আহিছে। বজাৰ মূল্যত যিখিনি বজাৰত মানে যি চাহিদা আছে বস্তুৰ দাম বাহিনী, সেই অনুপাতে যেতিয়া কোনো এজন শ্ৰমিকে, কোনো এজন মানুহে যদি কৰ্ম কৰাৰ পিছতো কৰ্মৰ উচিত মূল্য নাপায়, তেতিয়াহ'লে তেখেতক শোষণ কৰাই হয়। কিন্তু মানুহে ভাবে ইমানবিলাক হাজিৰা কৰি আছে, মানুহে খাই লৈ আছে, কিন্তু তেনেকুৱা কথা নহয়। গতিকে আমি সকলোৱে হাজিৰা কৰা মানুহবিলাক বা শ্ৰম কৰা মানুহবিলাকক শ্ৰমৰ মূল্য আমি প্ৰদান কৰিব লাগে। চ' গাইজ, আমিতো কাম কৰি আছোঁ, কাম কৰাৰ সময়ত কথা পাতি কাম কৰি থাকিব নোৱাৰি। গতিকে টাইম পাছৰ কাৰণে এটা বিৰল চাওক আপোনালোকে। বিৰল মানে চিনেমেটিক শ্বট। যোৱাবাৰৰ বিৰলটো ইমান ভাল হোৱা নাই, কিন্তু এইবাৰৰ বিৰলটো যাতে অলপ ভাল কৰিব পাৰে তাৰে অলপ চেষ্টা কৰিছোঁ। এইবিলাক চাওক আমাৰ আছে, ঘৰত চৰত আছে, কাম কৰি আছোঁ। বিৰল চাওক আপোনালোকে। চ' ৱালৰ আমি লগালোঁ। আজি সম্পূৰ্ণ কাঠৰ বিটবিলাক লগাই দিলোঁ। চিলিঙৰ গোটেইবিলাক আমি লগাই দিলোঁ। এতিয়া অকল খিৰিকীৰ কাম বাকী আছে আৰু ৰঙৰ কাম বাকী আছে। ৰঙৰ কাম প্ৰাইমাৰ মাৰিম। প্ৰাইমাৰ মাৰি উঠাৰ পিছত কি কালাৰ মেটচ হয় সেইটো চাব লাগিব। পিছত কি হয় আমি চাম, কি কৰিব পাৰোঁ। চ' গাইজ, ভাবিছিলোঁ সম্পূৰ্ণ ঘৰটো কমপ্লিট হ'লে হোমটো দিম। কমপ্লিট হোৱা নাই, কিন্তু ভিডিঅ' যিহেতু দিব লাগে, কণ্টিনিউটি ৰাখিব লাগে, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' এটা শ্বুট কৰোঁ। গতিকে এতিয়াও কালাৰ মাৰি আছোঁ। এখন ৱাল হৈ গ'ল আৰু এখন ৱালত ষ্টাৰ্ট কৰি আছোঁ। ইয়াৰ মাজতে এটা ভিডিঅ'। মোৰ নাম ৰাহুল আৰু আপোনালোকে চাইছে ৰাহুল চৌধুৰী ব্লগ, আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অলৰাইট গাইজ, এয়া যে আমি চাং বনাই আছোঁ, এই চাঙত আমি টাব থ'ম। এই টাবকেইটা, এইবিলাক টাব ফিক্স কৰিব লাগিব। এইবিলাক ধুনীয়া ধুনীয়া আমাৰ ফুলবিলাক আছে, তাকে বিশেষ একো নাই। অলৰাইট গাইজ, তো আপোনালোকেতো মোৰ ইউটিউবৰ এটা ফেমিলি হয়। গতিকে এইবিলাক ৱালত আমি কি ৰং দিলে ভাল হ'ব আপোনালোকে জনাব। এতিয়া সদ্যহতে আপোনাৰ এইবিলাক প্ৰাইমাৰ লগোৱা হৈছে, কিন্তু ভালকৈ নালাগিল, আকৌ লগাব লাগিব। কি কালাৰ দিলে ভাল হ'ব, কালাৰ ভালকৈ নাজানো। গতিকে আপোনালোকে নিশ্চয় মোক সহায় কৰিব, এই কালাৰ কৰা যায়। ভিডিঅ' এটা বনাওঁতে বহুত ভাবিব লাগে, বহুত কষ্ট কৰিব লাগে। ভিডিঅ'টো চাই উঠি আপোনালোকে ছাবস্ক্ৰাইব নকৰে, তো প্লিজ আপোনালোকে ভিডিঅ'টো চাই উঠি ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি উঠি আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডবিলাকৰ লগত ফেচবুকত নিশ্চয় শ্বেয়াৰ কৰিব। কাৰণ মোৰ এটা সৰু চেনেল, এই সৰু চেনেলটোৰ ভিডিঅ'বিলাক ইউটিউবৰ ইমান গভীৰ পানীৰ গহ্বৰত একেবাৰে লুকাই থাকে। আপোনালোকে যদি শ্বেয়াৰ নকৰে, তেতিয়াহ'লে নিশ্চয় এই চেনেলটো শ্ৰীবৃদ্ধি ইমান সোনকালে নহ'ব। গতিকে আপোনালোকক অনুৰোধ কৰিম যে মোৰ চেনেলটোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, আৰু আহক আমি ভিডিঅ'টো আগলৈ লৈ যাওঁ। কিবা এটা সুকীয়া বিষয়ৰ ওপৰত বিভিন্ন ধৰণৰ ঘৰত কনষ্ট্ৰাকশ্যনৰ কাম চলি থকাৰ কাৰণে
কৰিবলৈ সময় পোৱা নাই, কিন্তু 15 আগষ্টৰ কাৰণে এটা ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ। আপোনালোকৰ যদি কিবা আইডিয়া থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, আৰু কমেণ্ট ছেকশ্যনত জনালে নিশ্চয়। অলৰাইট গাইজ, আমি কাম কৰি আছোঁ বৰ্তমান, কাম কৰি আছোঁ মানে পেইণ্ট কৰি আছোঁ। তো পেইণ্ট কৰাৰ সময়ত আমি কথা পাতি আমি পেইণ্ট কৰিব নোৱাৰোঁ, গতিকে আপোনালোকে পেইণ্ট কৰা বস্তুখিনি তো টাইম লেপছ চাওক। চ' গাইজ, আপোনালোকে দেখিবলৈ পাইছে এয়া টেমাত আমাৰ প্ৰাইমাৰ নাই। এই সকলোবিলাক বেৰাত আমি প্ৰাইমাৰ লগাই ল'লোঁ। এতিয়া চাওক গোটেইবিলাক লগাই ল'লোঁ। অডিঅ' কোৱালিটি ভাল নাছিল কাৰণে ভইচ অভাৰ কৰি আছোঁ। আপোনালোকে চাওক, ইয়াতে 3টা প্ৰাইমাৰৰ বটল আছে, গোটেইকেইটা খালী হৈছে। মই কৈ আছিলোঁ যে বটলকেইটা খালী হ'লে প্ৰাইমাৰ যদি শেষ থাকে তেতিয়াহ'লে বেৰত কেনেকৈ মাৰিম। আপোনালোকে ভাবিব পাৰে যে পিছত থিনাৰো শেষ হৈছে। আপোনালোকে ভাবিব পাৰে আকৌ এই পালা মাৰিছে বুলি, গতিকে পালা মৰা নাছিলোঁ, কাৰণ প্ৰাইমাৰ শেষ হয়। ৰ'দৰ মাজত কাম কৰোঁ ভাই, আমি হ'লো মজদুৰ, আমাৰ হাতুৰিৰ কোবেৰে দেশ গঢ়ে, কামৰ সৰু বৰ নাই, আমি হ'লো মজদুৰ। দোস্ত, চাইকেল লৈ অহাৰ লক্ষ্যটো হ'ল, আপোনালোকে গম পাইছে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। কিবা কিবি কিনাৰ কাৰণে আপোনাৰ টকা পইচাৰ দৰকাৰ হয়, গতিকে ATM যাম। আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে পেইণ্টৰ কাৰণে প্ৰাইমাৰ শেষ হৈছে, গতিকে প্ৰাইমাৰ আনিবলৈও যাম। গ্ৰাহক বন্ধুসকল গৈ থাকোঁ। কি খবৰ? দে যাওঁ, অলপ গালোঁ, আৰু নিজৰ গান হয়, গতিকে ন' টেনশ্যন ফৰ কপিৰাইট। বঢ়িয়া অলপ পেডেল মাৰি যাই থাকোঁ। গা পা ধুই ভাত পানী খাই ভিডিঅ'টোৰ সামৰণি কৰিবলৈ ওলালোঁ। আজি আপোনালোকে ভিডিঅ'ত দেখা পালে যে ষ্টেট বেংকত কিমান মানুহৰ ভিৰ আছিল, গতিকে তাত কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিং নাছিল। মই ছ'চিয়েল ডিষ্টেঞ্চিং কৰিব বিচাৰিলোঁ, তাত মানুহৰ ইমান ভিৰ আৰু মানুহবিলাকে ছ'চিয়েল ডিষ্টেঞ্চিং মানাই নাই। তাৰ কাৰণে মোৰ নিচিনা মানুহৰ যদি ছ'চিয়েল ডিষ্টেঞ্চিং কৰিব বিচাৰে কিন্তু তাত কৰিব পৰা নাই। আৰু লগতে আজি আপোনালোকৰ ৰক্ষাবন্ধন, অসমৰ ল'ৰা হিচাপে ৰক্ষাবন্ধন কিবা বন্ধন সেইবিলাক কথা নাজানে। চিষ্টাৰ এজনে হোৱাটছআপত মেছেজ কৰি ৰক্ষাবন্ধনৰ উইচ জনালে, তাৰ কাৰণে ৰক্ষাবন্ধন যে আজি আছে, ৰাখী বন্ধন কিবা এনেকুৱা আছে আজি গম পালোঁ। সকলোকে ৰক্ষাবন্ধনৰ শুভেচ্ছা জনালোঁ, আৰু লগতে আজিৰ এই চুমু চুটি ব্লগটো সামৰণি মাৰিবলৈ ওলালোঁ। আৰু তাৰ লগতে পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই চুমু ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।